हेलो एवरीवन এটি নতুন ভিডিওত লগ পাইছো সকলোকে আইতা এইফালে যে বেলেগ ড্ৰেছত থাকে আজি শাওনৰ শেষৰটো সোমবাৰ সো আমি মন্দিৰত যাই আছো বলক আৰু এইখিনিতে এটা কথা কওঁ এই যে মন্দিৰটো দেখিছে এই যে ভগৱানৰ মূৰ্তিটো দেখিছে এটো কোনো মূৰ্তি নহয় এটো এটা খিল হয় আমি সাধাৰণ ভাষাত ক'ব গ'লে আৰু এই খিলটোৰ এটা বহুত মাহাত্ম্যপূৰ্ণ বিৱৰণ আছে আৰু সেই বিৱৰণখিনি আমাৰ যেতিয়া দি দিব এটা নতুন ভিডিও কৰিম সেই ভিডিওটো আপোনালোকে চাব আৰু এতিয়া আমি যাবলৈ লৈছো কাপুৰপুৰী মন্দিৰলৈকে আসলতে কাপুৰপুৰী মন্দিৰনো হয় কি হেতু আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিখিনি মই জানিছো যিখিনি মই শুনিছো সেইখিনিহে ক'বলৈ চেষ্টা কৰিম বলকচোন ভিডিওটো আৰম্ভ কৰো কাপুৰপুৰী মন্দিৰত মই জনাখিনিয়ে গৈছো কিবা ভুল হলে ক্ষমা কৰি দিব দেই ৰাতিপুৱা আমি ঘৰৰ পৰা 8টা বজাত আমি ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো আসলতে কাপুৰপুৰী মন্দিৰটো এনেকুৱা এটা মন্দিৰ আৰু মই আশা কৰিছো আপোনালোকে এই ভিডিওটো সম্পূৰ্ণৰূপে চাব কাপুৰপুৰী মন্দিৰত যাই আছো আপোনালোক বলক একেলগে কি কাপুৰপুৰী মন্দিৰ জনাই আছো আৰু মই জানিব পৰা মতে মন্দিৰৰ কোনো লিখিত ৰূপে চন লিখা নাই আসলতে দৰঙী ৰজাৰ ৰাজত্ব কালৰ পৰা আছে এই মন্দিৰটো মই জানিব পৰা মতে ব্ৰহ্মপুত্ৰ নদীৰ কোনোবা এটা খুঁটিত এই থানখন মানে পানীৰ তলত আছিলে আৰু যেতিয়া পানীৰ তলত আছিল সেই থানখন তাৰে দুজনী আইতাক সপোনত ভগৱানে দেখুৱাইছিল যে মুখ তাৰ পৰা তুলি আনি পেলাই এটা নিৰ্দিষ্ট জায়গাত স্থাপন কৰক তেতিয়া সেই দুজনী আইতাই গৈ পেলাই তাৰ পৰা থানখন কাপোৰেৰে মেৰিয়াই তাৰ পৰা তুলি আনিছিল পানীৰ তলৰ পৰা আৰু থানখন আনি পেলাই সেই জায়গাটো স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা সেই জায়গাখিনিত কাপুৰপুৰী মন্দিৰ ৰূপে প্ৰচলিত হয় আৰু তেতিয়াৰে পৰা তাত সকলো মানুহে গৈ পেলাই ধূপ চাকি জ্বলাইছিল আৰু আপোনালোক আহিলে ইয়াতে সকলোখিনি পাই যাব ধূপ চাকি তাৰপিছত আপোনাৰ কাপোৰৰ পৰা ইত্যাদি সকলোখিনি পাই যাব এটা জেনুইন প্ৰাইজত আপোনালোকে এই বস্তুখিনি ল'ব পাৰিব আৰু আমাৰ এই থালখন লওঁতে মাত্ৰ 100 টকা লৈছিলে এটা চাকিত 10 টকাকৈ লয় আৰু দুটা আমি ধূপৰ পেকেট লৈছিলোঁ তেনেকৈ অকণমান বস্তু লৈছিলোঁ আৰু মাত্ৰ 100 টকা লৈছিলে খুব ভাল লাগিছিলে পৰিৱেশটো ইমানেই ধুনীয়া মানে আমি মন্দিৰৰ ভিতৰত গৈ পেলাই আমি পূজা অৰ্চনা কৰিলোঁ আৰু মই জানিব পৰা মতে মই শুনিব পৰা মতে তাত যেতিয়া স্থাপনাখন স্থাপন কৰিছিলে তেতিয়া মাত্ৰ এডাল গছ আছিলে আৰু সেই গছডালৰ পৰা এতিয়ালৈকে 7ডাল গছ সেই একেখিনি জেগাতে থকা বুলি জানিব পাৰিছোঁ আৰু মই জানিব পাৰিছোঁ যে ইয়াতে যিখন কাপোৰ দিয়ে থালখনৰ লগতে সেই কাপোৰটো এনেকৈ গছত মেৰিয়াই বান্ধিলে মনৰ আশাবিলাক পূৰণ হয় বুলি জানিছোঁ যি নহওক বাৰু পৰিৱেশটোৰ কথাটো নকওঁৱে আপোনালোকে আহিব কেতিয়াবা খুবেই বেছি ভাল লাগিব বদলগুৰিৰ পৰা যদি গুৱাহাটীৰ ফালৰ পৰা যায় বদলগুৰিৰ ফালৰ পৰা ৰাইট ছাইড ল'ব লাগিব ৰাইট ছাইড লৈ পেলাই এটা মথাউৰি পাব মথাউৰিৰ পৰা লেফ্ট ছাইড লৈ পেলাই প্ৰায় 2 কিলোমিটাৰ গৈ পেলাই ৰাইট ছাইডে কাপুৰপুৰী মন্দিৰ আপোনালোকে পাই যাব সকলো আহিব পৰিৱেশটো খুব ধুনীয়া লাগে আৰু মন্দিৰটো ভাল লাগে আৰু আমি মন্দিৰৰ পৰা ওলাই পেলাই আমি কাক লগ পালোঁ এয়া দেখিছেনে গজৰাজ তেখেতকো এটা সেৱা কৰি পেলাই আমাৰ যাত্ৰা আমি কাপুৰপুৰী মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া ক'ত যাই আছোঁ এতিয়া ভৈৰৱকুণ্ড ইয়াত দুটা জেগা আছে ভৈৰৱকুণ্ড আৰু এটা কিবা জেগা আছিল মই মনত অহা নাই এই দুটা জেগাৰ যিকোনো এটা জেগাত যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইখিনিতে আপোনালোকক এটা কথা জনাই দিওঁ কাপুৰপুৰী মন্দিৰটো আচলতে প্ৰথমতে কাপোৰ উৰি আছিলে কাৰণ যেতিয়া আইতা দুজনীয়ে পানীৰ তলৰ পৰা থানখন উঠাই আনিছিলে সেই থানখনত কাপোৰ মেৰিয়াই পেলাই আনিছিলে আৰু এই মেৰিয়াই অনা কাপোৰখিনি মানুহে ধূপ চাকি জ্বলাওঁতে সেই কাপোৰ দুখন পুৰি গৈছিলে জ্বলি গৈছিলে আৰু তেতিয়াৰে পৰা মানুহৰ মুখে মুখে প্ৰচলন হৈ 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 কাপুৰ উৰি মন্দিৰৰ পৰা কাপুৰপুৰী মন্দিৰলৈকে পৰিৱৰ্তন হ'ল যি নহওক বাৰু আপোনালোক যাব দেই খুব ভাল লাগে তাতে শিৱৰাত্ৰি পূজা হয় 2 দিন আগৰ পৰা মানে শিৱৰাত্ৰি পূজাৰ দিনাখনে শেষ হৈ যায় আৰু তাৰ পৰা আমি আহি পেলাই এয়া দেখিছেনে নাৰিকলি মন্দিৰত মানুহৰ ভিৰ কি দেখিব একেবাৰে বহুত দূৰৰ পৰা লাইন লাগি আছিলে যি নহওক তাৰ পৰা আমি নাৰিকলি মন্দিৰত অলপ সময় আছিলোঁ লাইন দেখি পাই আমি ভয় খাই গ'লোঁ যে এই লাইনত আৰু লাইন ধৰি পেলাই ভিতৰত যোৱাটো অসম্ভৱ কথা আমি যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ এটা বেলেগ ভিডিঅ'ত লগ পাম আপোনালোকক বেলেগ ভিডিঅ'ত আহি আছে ভৈৰৱকুণ্ডৰ প্ৰাকৃতিক পৰিৱেশৰ এটি আল্টিমেট ভিউ লৈ পেলাই মই এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ এৰিছোঁ বাই বাই